নমস্কাৰ বন্ধুসকল আটাইলৈকে স্বাগতম জনাইছোঁ মই মৃণাল মোৰ আন এটি ভিডিঅ'লৈ আৰু তিনিচুকীয়া ষ্টেচনটো দেখুৱাম আহি আছোঁ লাহে লাহে অডিঅ' কোৱালিটি অকণমান ডিষ্টাৰ্ব হ'ব পাৰে গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনাইছোঁ এই নিউ তিনিচুকীয়া জংচনটো হৈছে উজনি অসমৰ আটাইতকৈ ডাঙৰ জংচন আচলতে পাৰ্ক আছে এইফালে টয় ট্ৰেইন কিবা কিবি চলে ইয়াতে আৰু এইফালে খুব ধুনীয়া পৰিৱেশ ভিতৰলৈ গৈ থাকিম গতিকে পৰিৱেশটো দেখুৱাই গৈ থাকিম মোবাইলৰ কেমেৰাই জাষ্টিছ কৰিব নোৱাৰি যদি তথাপি দেখুৱাই দিছোঁ আপোনালোকক আৰু আপোনালোকে যে নিজ চকুৰে চাই খুব ধুনীয়া ভিতৰলৈ সোমাই গৈ আছোঁ আৰু বহুত ট্ৰেইন যায় আচলতে ইয়াৰ পৰা ডিব্ৰুগড়ৰ ফালৰ পৰাও আহি তিনিচুকীয়ালৈ আহি তিনিচুকীয়াৰ পৰা আকৌ ওলোটাকৈ ঘূৰি দুলীয়াজান হৈ যায় আৰু সেইফালে এয়া দেখিছে ট্ৰেইনৰ খুব ধুনীয়া পৰিৱেশ আৰু ইয়াতে বহুত চফা হয় ট্ৰেইন ষ্টেচনটো আৰু ইয়া খাদ্য বিপণী আছে সাউথ ইণ্ডিয়ান খাদ্যও পায় ইণ্ডিয়ানো পায় আৰু মই আচলতে এটা অংশহে দেখুৱাইছোঁ বেগৰ দোকান চোকান কিবা কিবি আছে ক'ভিডৰ কাৰণে অলপ কমিলে বস্তুবিলাক দোকান চোকানবিলাক আমুল চামুলৰ ষ্ট'ৰ আছে ইয়াত বহিব পাৰি ছেকেণ্ড ক্লাছ থাৰ্ড ক্লাছ যাত্ৰীৰ কাৰণে আৰু ইয়া খুব ধুনীয়া পৰিৱেশ আৰু লাক্সাৰী লাউঞ্জো আছে ভিতৰত খুব ধুনীয়া খাদ্য সম্ভাৰৰ দোকানো আছে মই বাহিৰৰখিনি দেখাই আছোঁ যিমান পাৰোঁ যিহেতু সময় খুব কম আৰু এয়া বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে প্ৰাকৃতিৰ এক অপূৰ্ব সৌন্দৰ্য ইয়াতে প্ৰতিচ্ছবি অংকন কৰিছে এয়া দেখিছে ম'হৰ যুঁজ আছে পাত তোলা চাহপাতৰ হেৰি আছে এয়া খুব ধুনীয়া তাঁতশাল বিহুৰ ছবি অংকন আছে আৰু ইয়াতে খুব ধুনীয়াকৈ দেখিছে আপোনালোকে আৰু এইটো হৈছে মানুহ খটখটি যিটো ৰানিং হৈ থাকে মুভমেণ্ট হৈ থাকে ইয়াতে থিয় হৈ দিলে ওপৰলৈ পায়গৈ সেইটো নতুনকৈ বনাইছে এতিয়ালৈকে অ'পেনিং হোৱা নাই খুব ধুনীয়া খুব আটক ধুনীয়াকৈ সাজি উলিওৱা হৈছে ওপৰলৈ গৈ আছোঁ এতিয়া আপুনি থিয় হৈ দিলে ওপৰলৈ আৰামছে যাব ওপৰৰ পৰা পৰিৱেশটো দেখুৱাবলৈ আৰু এইখন হৈছে ৰেলৱে হেৰিটেজ পাৰ্ক আৰু পুৰণা জয়মতী যিটো ইঞ্জিন সেইটো জয়মতী বুলি কোৱা হয় সেইটো ইয়াতে থোৱা আছে আৰু টয় ট্ৰেইন চলে ইয়াতে যাদুঘৰ আছে আপোনালোকে উপভোগ কৰিব পাৰে টয় ট্ৰেইন উঠিব পাৰে খুব ধুনীয়া পৰিৱেশ শিশুসকলক খেলাব পাৰে আপোনালোকে ইয়াতে আনি এইটো ওপৰৰ পৰা পৰিৱেশ তিনিচুকীয়া ষ্টেচনৰ আৰু ডাঙৰ ষ্টেচনটো কাম চলি আছে চাৰিফালে কনষ্ট্ৰাকশ্যনৰ কিন্তু ভিডিঅ'টো ইমানখিনিতে সামৰিম তথাপিও মই ট্ৰেইনখনত কেনেকৈ উঠোঁ কেনেকৈ সিটোলৈকে পাওঁগৈ গোটেইখিনি দেখুৱাম সিমানখিনিলৈকে অন্ততঃ দেখুৱাম গোটেইখিনিলৈ দেখুৱালোঁ গতিকে ষ্টেচনটো ইমানখিনি আৰু S1 বিচাৰিব লাগিব এতিয়া মই S1 পালোহি এইটো S1 ইয়াত 13 নম্বৰটো বিচাৰিব লাগিব থাৰ্টিনটো একেবাৰে ওপৰত একদম ওপৰত